শিক্ষাৰ্থীসকল, মই আজি তোমালোকক অন্ধবিশ্বাস আৰু কুসংস্কাৰ পাঠটোত থকা যিখিনি মূল কথা সেইখিনি ক'বলৈ ওলাইছোঁ। পাঠটোৰ আৰম্ভণিতে লিখা হৈছে যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। যিদৰে দূষিত বায়ু, পানী, মাটি এইবোৰৰ প্ৰদূষণৰ কাৰণে আমাৰ চৌপাশৰ পৰিৱেশ বিনষ্ট হয়, ঠিক একেদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰেও প্ৰেম, ভালপোৱা, মৰম আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সমাজ এখনক কলুষিত কৰে। দৰাচলতে এই অন্ধবিশ্বাস আৰু কুসংস্কাৰ মানুহে সৃষ্টি কৰে আৰু তেতিয়াই মানুহে মানুহৰ শত্ৰু হৈ পৰে। সেইবাবে কুসংস্কাৰ, অন্ধবিশ্বাস আদি পৃথিৱীৰ কাৰণে এটা ডাঙৰ বোজা হৈ পৰে। এতিয়া এই অন্ধবিশ্বাস, কুসংস্কাৰ, উৰা বাতৰি কি? যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাস বা ধাৰণা বা ঘটনা অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে, এইবোৰে হৈছে অন্ধবিশ্বাস। আনহাতে যিবোৰ নীতি নিয়ম, ব্যৱস্থা আদি সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰে হৈছে কুসংস্কাৰ। আৰু যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, মানুহক উত্তেজিত কৰি তুলিবৰ কাৰণে উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য, বিবেকশূন্য কিছুমান লোকে সেই বাতৰিকে যেতিয়া সত্য বুলি বিশ্বাস কৰি লয়, সেইবোৰে হৈছে উৰা বাতৰি। অন্ধবিশ্বাস, কুসংস্কাৰ আৰু উৰা বাতৰি কোনবোৰ? খ্ৰীষ্টান মিছনেৰীসকল অসমলৈ যেতিয়া আহিছিল, খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ কাৰণে তেওঁলোক অসমলৈ আহিছিল, সেইখিনি সময়ত শদিয়াত তেওঁলোক বহু প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছিল। মিছনেৰীসকলৰ লগত আন বহুতো স্থানীয় লোক কলেৰাত আক্ৰান্ত হৈছিল। কলেৰাৰ পৰা উপশম পাবলৈ স্থানীয় লোকসকলক মিছনেৰীসকলে কলেৰা নিৰ্মূলৰ বড়ি কিছুমান খাবলৈ দিছিল। কিন্তু তেওঁলোকে সেই বড়ি বা ঔষধ খাবলৈ অস্বীকাৰ কৰি তন্ত্ৰ মন্ত্ৰ, বেজৰ সহায় লৈ বেজৰ মন্ত্ৰপুত পানীহে খাইছিল। সেই পানী খাই বেছিকৈহে মৃত্যুমুখত পৰিল। গতিকে বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা ঔষধ নাখায়, অপদেৱতাক পূজা পাতল দি সন্তুষ্ট কৰিলেই অসুখ ভাল হ'ব বুলি কৰা বিশ্বাস হৈছে অন্ধবিশ্বাস। আকৌ যেতিয়া সেই স্থানীয় লোকসকল উপায়হীন হৈ পৰিল, তেতিয়া তেওঁলোক মিছনেৰীসকলৰ পৰা কলেৰা উপশমৰ বড়ি খাইছিল। কিন্তু সমাজৰ বাকী লোকসকলে বেলেগ ধৰ্মৰ মানুহৰ পৰা, অৰ্থাৎ মিছনেৰীসকলৰ পৰা কিবা বড়ি বা ঔষধ খোৱাৰ কাৰণে জাত ভুল যায় বুলি ভাবি তেওঁলোকক সমাজৰ পৰা এঘৰীয়া কৰিছিল। আৰু এইবোৰে হৈছে কুসংস্কাৰ। আৰু উৰা বাতৰি হৈছে কিছুমান ঠাইত সোপা ধৰা বা লৰা ধৰা বুলি এক অন্ধবিশ্বাস মানুহৰ মাজত প্ৰচলিত। ইয়াত উৰা বাতৰিটো এনেদৰে ওলায় যে বেলেগ ঠাইৰ পৰা বেলেগ দেখা বয়সৰ এজন বা দুজন লোক আহি সেই ঠাইৰ সৰু ল'ৰাৰ মুখত সোপা দি লৈ যায়। এনেধৰণৰ উৰা বাতৰি ওলোৱাৰ লগে লগে মানুহে সত্যাসত্য বিচাৰ নকৰি অচিনাকি কোনো মানুহক দেখিলেই আক্ৰমণ কৰি অমানৱীয় পৰিস্থিতি এটাৰ সৃষ্টি কৰে। এইবোৰ হৈছে উৰা বাতৰি। সেইবাবে এনেধৰণৰ অন্ধবিশ্বাস, কুসংস্কাৰ, উৰা বাতৰি হৈছে মানৱ সভ্যতাৰ বাবে ভয়ংকৰ অভিশাপ স্বৰূপ। অন্ধবিশ্বাস, কুসংস্কাৰ কি কাৰণে বিয়পে সেইটো প্ৰথমতে চাব লাগিব। তাৰ প্ৰথম কাৰণটো হৈছে জ্ঞানৰ অভাৱ। জ্ঞানৰ অভাৱৰ কাৰণে মানুহ কুসংস্কাৰ, অন্ধবিশ্বাসৰ বশৱৰ্তী হয়। পৰৱৰ্তী সমাজত সংঘটিত হোৱা অমানৱীয় কাৰ্যকলাপৰ এটা মূল কাৰণ হৈছে অনিয়ন্ত্ৰিত আবেগ। অধ্যয়ন বিমুখিতাৰ কাৰণে মানুহে আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। ইয়াৰ দ্বিতীয় কাৰণটো হৈছে দৃষ্টিভংগী। সকলো মানুহে যদি এবাৰৰ বাবে হ'লেও ইতিবাচক চিন্তাক গুৰুত্ব দিবলৈ আৰম্ভ কৰে, তেনেহলে ফলাফলবোৰো ইতিবাচক হ'ব। তেতিয়া সমাজৰ পৰা সকলো নেতিবাচক চিন্তা বা ধাৰণা আঁতৰ হৈ অপ্ৰীতিকৰ, অমানৱীয় ঘটনাবোৰ সমাজত নঘটা হ'ব। ইয়াৰ তৃতীয় কাৰণটো হৈছে
ঠেক মনোভাৱ। কেতিয়াবা দেখা যায় যে সমাজৰ দায়িত্বশীল মানুহবোৰে ক্ষুদ্ৰ স্বাৰ্থ সিদ্ধিৰ বাবে সমাজৰ বাবে কিছুমান নেতিবাচক কামত লিপ্ত হয়। এনেধৰণৰ কাৰ্য সমাজৰ কাৰণে কেতিয়াবা ভয়ংকৰভাৱে ক্ষতিকাৰক হৈ পৰে। চতুৰ্থ কাৰণটো হৈছে ভ্ৰমণ। ভ্ৰমণে মানুহৰ মনৰ পৰিধি বহল কৰে। ভ্ৰমণৰ ফলত বিভিন্নজনৰ লগত পৰিচয় ঘটে, কিন্তু তেনেস্থলত ভিতৰুৱা যোগাযোগ ব্যৱস্থাৰ সুবিধা নথকা বহু অঞ্চলৰ লোকে মনৰ ভাৱ বাহিৰৰ অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰিবলৈ সুবিধা নাপায়। কথাৰ বিনিময় নহ'লে মনৰ দিগন্ত প্ৰসাৰিত হ'বলৈ সুবিধা নাপায়। অন্ধবিশ্বাসী হোৱাৰ, কুসংস্কাৰ সাৱটি থকাৰ ইও এটা কাৰণ। পঞ্চম কাৰণটো হৈছে অসৎ প্ৰবৃত্তি। সমাজত কিছুমান এনে দুষ্ট প্ৰকৃতিৰ লোক আছে যিয়ে সমাজক ভীতিগ্ৰস্ত আৰু অস্থিৰ কৰি তুলিবলৈ উৰা বাতৰিসমূহ প্ৰচাৰ কৰে। উৰা বাতৰিৰে মানুহক উত্তেজিত কৰি তোলে। ইমান চতুৰালিৰে এই অন্ধবিশ্বাস আৰু উৰা বাতৰিবোৰ প্ৰচাৰ কৰে যে অশিক্ষিত মানুহৰ কথা বাদেই শিক্ষিত সমাজেও সেইবোৰ বিশ্বাস কৰি লয়। তাৰ দ্বাৰা সেই অসৎ প্ৰবৃত্তিৰ লোকজনৰ কিবা এটা স্বাৰ্থ বৃদ্ধি হয়, কিন্তু ঘটিব নলগীয়া অমানৱীয় ঘটনা এটা হয়তো ঘটি যায়। ষষ্ঠ কাৰণটো হৈছে ভোগবাদী লালন। আমাক কষ্ট নকৰাকৈ কম আয়াসতে সকলো লাগে। সহজে সকলো পাবৰ কাৰণে মানুহ অতি সোনকালে অন্ধবিশ্বাসী হৈ উঠে। সপ্তম কাৰণ বিজ্ঞান মনস্কতা আৰু যুক্তিবাদী মন। মানুহৰ মনোবৃত্তি সলনি কৰিব লাগিব। অন্ধবিশ্বাস কুসংস্কাৰৰ গৰাহত নপৰিবৰ বাবে আমাক লাগিব এটা যুক্তিবাদী মন। ক'ব নোৱাৰাকৈ সকলোৱে বিজ্ঞানৰ ধাৰণাসমূহ সূত্ৰসমূহ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আছে। মনোবৃত্তি বিজ্ঞানৰ যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত হ'লেহে মানুহৰ মনৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ আদি আঁতৰ কৰিব পৰা যাব। এতিয়া আহোঁ এইবোৰ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি। অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত শক্তিশালী আহিলা এটা হ'ল সজাগতা। অন্ধবিশ্বাস কুসংস্কাৰে যে সমাজ এখনক পংগু কৰে, 21 শতিকাৰ সমাজ এখনক যে আকৌ আদিম স্তৰলৈ লৈ যায়, সেই কথা প্ৰথমে বুজি পাব লাগিব। বিদ্যালয়ৰ পাঠ্যক্ৰমত এইটো বিষয় অন্তৰ্ভুক্ত কৰা হৈছে যাতে সৰুৰে পৰা শিক্ষাৰ্থীয়ে বুজি পায় যে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ভয়াৱহতা কিমান। ইয়াৰ উপৰি বিদ্যালয় মহাবিদ্যালয় পৰ্যায়ত ৰচনা প্ৰতিযোগিতা বা তেনেধৰণৰ অন্যান্য প্ৰতিযোগিতাৰেও জড়িত কৰি সজাগতা আনিব পাৰি, বা তাৰ বাহিৰে তথ্যচিত্ৰ বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা আনিব পাৰি। কেতিয়াবা দেখা যায় সম্পত্তিৰ লোভত বা ওচৰ চুবুৰীয়াৰ কাৰোবাৰ যদি উন্নতি হয়, তেওঁৰ প্ৰতি ঈৰ্ষান্বিত হৈও সেই ঘৰ মানুহৰ কাৰোবাক ডাইনী বুলি অভিহিত কৰি অসৎ মনোবৃত্তিৰ মানুহে সামাজিক উৎপীড়ন চলায়। কেতিয়াবা হত্যাৰ দৰে জঘন্য ঘটনাও সংঘটিত হয়। এনে ক্ষেত্ৰত প্ৰচাৰ মাধ্যমে এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। প্ৰচাৰ মাধ্যমৰ জৰিয়তে মানুহৰ সামাজিক সমস্যা দূৰ কৰাৰ লগতে এনেধৰণৰ উৰা বাতৰিসমূহ ৰোধ কৰি জনসাধাৰণৰ মাজত বিভিন্ন ধৰণৰ যুক্তিসংগত আলোচনা চক্ৰ আদি পাতি সজাগতা আনিব পাৰে। নিৰপেক্ষ সংবাদ প্ৰচাৰ কৰি এনেধৰণৰ মাধ্যমসমূহে ৰাইজক উপকৃত কৰিবলৈ চেষ্টা কৰাটো উচিত।